বৰুৱা কি খেতি লগাইছে হয়? শইকীয়া দেখোন। এই বোলো শাকৰ যিহে দাম, ভাবিলো লাই মূলা দুজোপামানকে লগাওচোন। ঘৰতো খাবলৈ হ'ব, চুচুপিয়াকো দিবলৈ হ'ব। দেখিছেই নহয় বজাৰত যিহে দাম উঠিছে, 80 টকাৰ তলতচোন শাক পাবলেই নাই। বলক ভিতৰলৈ বহিবলৈ। শুনিছা? শইকীয়া আহিছে। বহিবলৈ দিয়কচোন। বহক শইকীয়া। ঘৰত সকলোৰে ভালনে শইকীয়া? ভাল ভাল, সকলোৰে ভাল। দেৱালী পালেহি যে, ইহঁতকেইটাৰ যিহে উৎপাত, ঘৰত সোমাই থাকিবই নোৱাৰি। ভাবিলো অকণমান ওলাই যাওঁ, সেয়েহে এফালেকে ওলাই আহিলো। দেৱালী পালেহিয়ে নহয়। আমাৰ ইহঁত মুখায়ো বহুত উৎপাত লগাইছে। এইবোৰ কি কয় যে আজিকালি ওলোৱা ৰং বিৰঙৰ লাইট আৰু ফটকা আনিব লাগে। মাথা খাই দিছে আৰু। মই কৈছো এইবোৰ একোৱেই নাপাওঁ। এনেই স্কুল কলেজ বন্ধই, গোটেই বছৰটো অথলে গলেই। দেশত এটা মহামাৰীয়ে ধাৰণ কৰিয়ে আছে। তাৰ ঔষধ এতিয়ালৈকে ওলোৱাই নাই। কিহৰ ইমান আনন্দ কৰিব লাগে? কম সোপা টকা পানীত পৰেনে বাৰু মিছাকে? হাজাৰ হাজাৰ টকা খন্তেকতে উৰি যায়। ধন ঘটাটোৱেহে জানে কিমান কষ্টৰ মূৰত টকাকেইটা ঘৰলৈ আহে। দিনৰ দিনটো অফিচত মাথা মাৰি থকাটো মুখতে, লগতে আকৌ ঘৰখনত কি লাগিব কি নালাগিব, দৰমহা টকাৰে জুৰিব নে নোজোৰে, সেইবোৰ মাথা মাৰিবলৈ থাকেই। সিহঁত মখাই কি বুজি পাব? সিহঁতে টকা গছত লগা বুলিহে ভাবে। এইবাৰ তেওঁ অলপ খৰচ কমিলে, পিছে দৰমহাও কমিলে নহয়। হলেও দিয়াচোন, বহাগৰে পৰা হিচাপ কৰিলে কম টকা খৰচ হয়নে বাৰু? ৰাম ৰাম। বিহু বজাৰ বুলি দৰমহা আধা পইচা যায়গৈ। আমাৰ ইহঁত মুখাৰ কাপোৰ দেখিলে আচৰিত হব। এখন দোকানৰ কাপোৰ গোট খাইছেগৈ ঘৰখনত। তাকো এবাৰহে পিন্ধে, তাৰপিছত থৈয়ে যায়। আমি আগতে একেযোৰ কাপোৰকে পিন্ধি দিন কটাইছিলো। হয় দেই, এতিয়াও কিছুমানে এযোৰ কাপোৰকে পিন্ধি দিন কটাইছে। দুৰ্গা পূজাটো যেনিবা এইবাৰ ইমান খৰচ নহল। নহলে বহাগত এগুণ খৰচ হলে পূজাত দুগুণ খৰচ হয়। কৰোণাৰ কাৰণে তেওঁ এইবাৰ মোৰ টকাৰ কেইটা ৰল। নহলে দেৱী দৰ্শন কৰিবলৈ নাযায় নহয় ইহঁত, দোকান দৰ্শন কৰিবলৈহে যায়। এইবাৰ গোটেই কেইদিন ঘৰতেই দুৰ্গাৰ ফটোখনৰ আগতে শান্তভাৱে চাকি বন্তি জ্বলাই পূজা কৰিলে। কিবা এটা ভালো লাগিলহে। নহলে ইহঁতকেইটাৰ লগত পূজা দেৱীৰ ওচৰত গৈ ৰব পাওঁহে ওলাব হয়েই নহয়, মই আমুক কিনিম, মই তামুক কিনিম। আমনি লাগি যায় আৰু। শুনিছে আমাৰ এখেতৰ কথা? এওঁ আৰু কথা নাই। এখেতে পইচা খৰচ কৰিবলৈ পালে মৰে নহয়। হাগি থৈ আহিলেও চাগে গুখিনি 3বাৰমান চাই থৈ আহে। ইমান কৃপণ মানুহ নহয়। আগৰ যুগ নাই আৰু। ল'ৰা ছোৱালী কেইটাৰ লগত অকণমান টকা খৰচ নকৰি কাৰ লগত কৰিম? এওঁ চাগৈ কৰোণা অহাৰ কাৰণে ভালহে পাইছে নেকি? হ'ব দিয়া। এইবাৰ দেৱালীত তেওঁ মোৰ হাজাৰ হাজাৰ টকা পানীত নপৰে। এনেও চৰকাৰে ৰাতি ফটকা ফুটাবলৈ মানা কৰিছেই নহয়। চৰকাৰে যি কৰিছে ভালেই কৰিছে। ৰাতিটোৰ ভিতৰত ফটকা বোম ফুটাই কমটি টকা উৰি যায়নে? ৰাতিপুৱা যিমান ৰাস্তাৰ কাষত পৰি থকা কাগজবোৰৰ ওপৰত মোক খোজকাঢ়িলে পইচাৰ ওপৰত খোজকঢ়া যেনহে লাগে। তাতকৈ তুমি গোটেই ঘৰটো চাৰিওফালে চাকি জ্বলাই দুখীয়া মানুহবোৰক 100 টকাকৈ দিলেও বহুত আশীৰ্বাদ দিব। এইবাৰ তাকে কৰি চাবাচোন, মনত যে কিমান আনন্দৰ অনুভৱ হ'ব। ইমান বছৰে ফটকাৰ বোম ফুটাই কি পালা? বৰুৱাই ঠিকে কৈছে, এইবাৰ তাকে কৰিলেই ভাল হ'ব নেকি? এনেও লকডাউনত দুখীয়া মানুহবোৰে আৰ্থিক অনাটনত ভুগিছেই। টকা কেইটামান পালে বহুত আনন্দ অনুভৱ কৰিব। বহুতৰে কাম কাজ নোহোৱা হৈয়ে গল। চৰকাৰে সুলভ মূল্য চাউল কেইটাহে দিছে, ইফালে বাকী বস্তুবোৰত দামটো উঠাইয়ে লৈছে। আমাৰ এটা সৰু কৰ্মসংস্থাপন আছে যদিও আমাৰ নিচিনা মানুহ চলিবলৈকে টান হৈছে। এতিয়া দেখিছো মানুহে লাভবিলাক এৰাই চলিব লাগিব। বাজেট বনাইহে মানুহে খৰচ কৰিব পাৰিব, নহলে এদিন গোটেই ঘৰখনেই আত্মহত্যাৰ পথ বাছি ল'ব লাগিব। এতিয়াতো বহুতে তাকেই কৰিছে।
লকডাউনৰ সময়ছোৱাত বহুত মানুহে আৰ্থিক অনাটনৰ বাবে ধাৰৰ বোজা বুকুত বান্ধি আত্মহত্যাৰ পথ বাছি ল'লে। তেনেকুৱা দুখত ভাগি পৰা মানুহবোৰক আমি বাৰু বচাই ৰাখিব নোৱাৰিমনে? নিশ্চয় পাৰিম। আমাৰ সমাজৰ মানুহখিনিৰ মাজত সহানুভূতিতা থাকিব লাগিব। ইজনে সিজনৰ দুখ বুজি পাব লাগিব। হয় দেই, ভাবিলে মোৰো দুখ লাগে। আপোনালোকে ঠিকেই কৈছে, সেইটোকেই কৰা ভাল হ'ব। শইকীয়া কেনেকৈ বহাই থলা যে? যোৱা আকৌ চাহ তামোলৰ ব্যৱস্থা কৰা। হ'ব দিয়ক, মই এনেও আগৰে পৰা তামোল নাখাওঁৱেই। এতিয়া চুগাৰ হোৱাৰ পৰা চাহকণো এৰিলো। বহুত দেৰি বহিলো নেকি বৰুৱা? যাওঁ আৰু মই। আমি দেৱালীত যে টকাবোৰ অবাবতে খৰচ কৰোঁ, চাইনিজ বোমা ফটকাৰ কিনি, সেইখিনি টকা যদি আমি সৎপথত ব্যৱহাৰ কৰোঁ, তাৰ ওপৰতে আমি এটা ভিডিঅ' বনালোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু ভিডিঅ'বোৰ চাই ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো বনাওঁতে যদি আমাৰ কিবা ভুল হৈছে, আমাক ক্ষমা কৰি দিব। ধন্যবাদ।